আমি বনাই আছো এতিয়া পনীৰ ৰোল যিসকলে মোৰ ভিডিঅ'সমূহ প্ৰায়েই চাই আছে তেখেতসকলে ভালদৰে গম পায় গধূলিৰ চাহকাপ মই একেবাৰে খালীকৈ খাব নোৱাৰোঁ আজি যিহেতু মোৰ ঘৰতে আছে গতিকে দুজনীয়ে লগ লাগি পনীৰ ৰোল বনাইছোঁ একদম ইজি হয় পনীৰ কিনি আনিছিলোঁ আৰু সৰু সৰুকৈ স্লাইচ কৰি তাতে মছলা দৈ আৰু অকণমান নিমখ দি 5 মিনিটৰ কাৰণে মেৰিনেট কৰি পেন এটাত অকণমান বাটাৰ দি ডিপ ফ্ৰাই কৰিছোঁ ডিপ ফ্ৰাই নহয় ৰ'ষ্টহে কৰিছোঁ আৰু এইফালে চাটনি এটাৰ কাৰণে মুনে শুকান জলকীয়া কেইটামান গৰম পানীত তিয়াই থৈ দিছে আৰু পনীৰ ৰোলটোত মাজত দিবৰ কাৰণে মই গাজৰ আৰু পিঁয়াজো কাটি লৈছোঁ মুনে চাটনিটো কেনেকৈ বনালে আপোনালোকেতো দেখিলেই আৰু ৰুটি ভাজি লৈ তাত চেজৱান চচ মেয়নিজ আৰু সেই চাটনিটো দি মাজত পনীৰ কেইপিচ দি তাৰ ওপৰত কেঁচা পিঁয়াজ আৰু গাজৰ দিছোঁ খাবলৈ সঁচা কৈছোঁ একদম দোকানৰ নিচিনা হৈছিলে আপোনালোকে এবাৰ ট্ৰাই কৰি চাওক কেনেকুৱা হৈছে মোক জনাবলৈ নাপাহৰিব আকৌ লগ পাম অন্য ভিডিঅ'ত আজিলৈ আহিছোঁ